কাকপথাৰ ঠাকুৰবাৰী বিয়া ভৱনত হুলস্থল পৰিৱেশ দেখাবলৈ গৈ আছোঁ। নমস্কাৰ সকলোকে, মোৰ অন্য এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমে মোৰ পেজটো ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট কৰি দিব, আৰু আন 10জনে চাব পৰাকৈ শ্বেয়াৰ কৰি দিব। কাকপথাৰৰ সকলোৰে ভাল লগা চিনাকি ৰাজদেৱ মহতো তেখেতৰ ছোৱালী দেৱন্তী দেৱীৰ আজি বিয়া ভৱনত উপস্থিত আছোঁ। তেখেতে সকলোকে কাৰ্ড দি নিমন্ত্ৰণ কৰিছিল, কিন্তু মোক অসমীয়া মানুহ বুলি তেখেতে তামোল পাণ দি নিমন্ত্ৰণ কৰিছিল। সেইকাৰণে তেখেতৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি বিয়াত উপস্থিত আছোঁ। ভিডিঅ'টো আজিলৈ ইমানে। থেংক ইউ, বাই বাই।